আচলতে এইটো আমাৰ কমিউনিটি ফেষ্টিভেল বুলি কয়। আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা প্ৰত্যেক বছৰে আমাৰ কেন্দ্ৰ হিচাপত সমল কেন্দ্ৰ হিচাপত কেইটামান সমল কেন্দ্ৰ আমাৰ বাছনি কৰি দিয়ে। সেই অনুপাতে আমাৰ আজি তামোলপুৰ ব্লকৰ আণ্ডাৰত আজি 20টা সমল কেন্দ্ৰত এই কাৰ্যসূচী চলি আছে। আমাৰ সৌভাগ্য যে আমি পূব নাকটা ক্লাষ্টাৰে আজিৰ এই প্ৰগ্ৰামটো আমি কৰিবলৈ আজি আমি সমৰ্থ হৈছোঁ আমাৰ অফিচৰ নিৰ্দেশনা অনুযায়ী। গতিকে আমি যিমানখিনি পাৰোঁ আমাৰ সমল কেন্দ্ৰৰ অন্তৰ্গত 9খন বিদ্যালয়ৰ আজি ছাত্ৰ ছাত্ৰী তথা আমাৰ সন্মানীয় শিক্ষাগুৰুসকলৰ লগত একেলগে আজি এই কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিবলৈ পাই আমি আনন্দিত হৈছোঁ। আৰু আপোনালোকে দেখাই পাইছে বিভিন্ন কাৰ্যসূচী এতিয়াও চলি আছে। গতিকে আমাৰ কাৰ্যসূচীৰ উদ্দেশ্যটো এইটোৱে যে আমাৰ গোটেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যাতে এটা পৰিৱেশ পায়, উৎসৱমুখৰ পৰিৱেশ তথা তেওঁলোকৰ সাংস্কৃতিক বিভিন্ন দিশসমূহ উজাগৰ কৰিবলৈ সক্ষম হয়। ইয়াতে বিশেষকৈ আমাৰ নিৰ্দেশনা অনুযায়ীয়ে কৰা হৈছে। গোটেইখিনি আমাৰ 4টা ছেকশ্যন ধৰি দিয়া হৈছিল। সেই অনুপাতে আমি প্ৰথমতে শোভাযাত্ৰা কৰিলোঁ, সাংস্কৃতিক শোভাযাত্ৰা। তাৰপিছতে আমাৰ এক্সিবিশ্যন চলিল। আপোনালোকে দেখা পাইছে ইয়াতে বিভিন্ন বিদ্যালয়ৰ কেবিনসমূহ আমি ইয়াতে বনাই থৈছোঁ। নিৰ্দিষ্ট বিদ্যালয়ে নিজৰ নিজৰ কেবিনসমূহ আনি ইয়াতে তেওঁলোকৰ বিভিন্ন আমি কেটাগৰী আমি বান্ধি দিছিলোঁ। যেনে ধৰক ড্ৰেছ, বিভিন্ন ট্ৰেডিশ্যনেল ড্ৰেছ বা আপোনাৰ বিভিন্ন খোৱা লোৱা সামগ্ৰী, ট্ৰেডিশ্যনেল সামগ্ৰী আৰু তেনেকুৱা ধৰণৰ আমাৰ আৰু এক্সিবিশ্যন কিছুমান শিক্ষামূলক তেওঁলোকে কিছুমান মেজিকেল যদি কিছুমান চাইণ্টিফিক শ্ব' কৰিব পাৰে বিদ্যালয়ে, তেনেকুৱা ধৰণৰ আমি বিভিন্ন দিশসমূহ ইয়াতে শ্ব' কৰাৰ ব্যৱস্থা কৰিছোঁ। হয়, নিশ্চয়। তাৰ অন্তৰ্গত আমাৰ খেল ধেমালি আমি 3টা ছেকশ্যন ৰাখিছোঁ। ইয়াত আছে ব্লাইণ্ড হিট, তাৰপিছত আমাৰ মিউজিক চেয়াৰ আৰু উঠা বহা। এই 3টা ছেকশ্যন আমি বিভিন্ন ল'ৰা ছোৱালীৰ মাজত আজি ইয়াতে পৰিৱেশন কৰিছোঁ আৰু ইয়াৰ বিভিন্ন ধৰণৰ আমাৰ পুৰস্কাৰসমূহ আমি বিতৰণ কৰিম। ইয়াৰ পিছতে বাকী কাৰ্যসূচী হিচাপত আছে আমাৰ মুকলি সভা তথা এইখন আমাৰ সাংস্কৃতিক এটা অনুষ্ঠান। গতিকে খাদ্য সামগ্ৰী আমাৰ প্ৰীতি ভোজনটো থাকিবই। আমাৰ প্ৰগ্ৰামটো শেষ হোৱাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰীতি ভোজনৰ ব্যৱস্থাটো কৰিম। থুলমূলকৈ আমাৰ গোটেই যিটো নিৰ্দেশনা সেইখিনি আমি যিমানখিনি পাৰোঁ সফলভাৱে ৰূপায়ণ কৰিবলৈ আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। অনুষ্ঠানটো ভালেই লাগিলে। মই ভাবোঁ এই ছিষ্টেমটো আগন্তুক সময়ত যদি অৰ্গেনাইজ কৰি থকা যায়, তেতিয়া আমি ষ্টুডেণ্টৰ মাজত এটা কম্পিটিটিভ এটমস্ফিয়াৰটো আনাৰ কাৰণে এটা ভাল এটা সুযোগ হ'ব বুলি মই ভাবোঁ। যাতে আমি ইনোভেশ্যন কেনেকৈ ডেভেলপ কৰিব পৰা যায়, লগতে ট্ৰেডিশ্যনেল ফুড আইটেমছ এইটো বনাই চব স্কুলৰ পৰা ট্ৰেডিশ্যনেল আইটেম বনোৱাৰ কাৰণে দায়িত্ব দিয়া হৈছিল। এইটো এই হিচাপে ভালদৰে টিমৰ যিটো ফুড আইটেমছ এইটো শ্ব' কৰা হৈছে। নৃত্য, ট্ৰেডিশ্যনেল নৃত্য, অন্যান্য জনগোষ্ঠীৰ যিটো ট্ৰেডিশ্যনেল নৃত্য আছে এইটো প্ৰদৰ্শন কৰা হৈছে। আমাৰ উৎসৱ যোৱাকালিও পৰা আৰম্ভ হৈছে দুদিনীয়াকৈ। যোৱাকালি আমাৰ যিবিলাক নেকি TLM আমি 9খন বিদ্যালয় যিহেতু আমাৰ পূব নাকটা ক্লাষ্টাৰত আছে, আটাইকেইখনে বিদ্যালয়ে যিখিনি নিজৰ নিজৰ স্কুলত ব্যৱহাৰ কৰা যিবিলাক TLM সামগ্ৰী তেওঁলোকে ইয়াত প্ৰদৰ্শন কৰিবলৈ লৈ আছিল। ঠিক তেনেদৰে আমাৰ স্কুলৰ পৰাও লৈ আহিছিলোঁ। গতিকে যোৱাকালি সেইটো গ'ল। আজি আকৌ বিভিন্ন জনগোষ্ঠীয় সাজপাৰৰ লগতে খাদ্য সামগ্ৰী আমি ছাত্ৰ ছাত্ৰীক ঘৰতে বনাই আনিব দিছিলোঁ। আমাৰ স্কুলৰ পৰা আমি ইয়াতে আজি প্ৰদৰ্শন কৰিলোঁ। সাজপাৰৰ কিছুমান জনগোষ্ঠীয় সাজপাৰ লৈ অহা হৈছিল আৰু সেই অনুযায়ী আজি ইয়াতে প্ৰতিখন বিদ্যালয়ে প্ৰদৰ্শন কৰিলে। আৰু কিছুমান খেতি সঁজুলি, মাছ মৰা সঁজুলি আৰু বাদ্য বাজনাৰ সঁজুলিবিলাকো ইয়াত সকলোৱে লৈ আহিছে। ছাত্ৰ ছাত্ৰীবিলাকে এইবিলাক দেখা পায় মনোৰঞ্জন এটা বাঢ়িছে আৰু তেওঁলোকে নজনা কথাও আজি জানিব পাৰিলে। আৰু যেনেকৈ যোৱাকালি TLM কি বস্তু জানিলে, আজিও ঠিক তেনেকৈ কিছুমান নেদেখা পিঠাবিলাক কিছুমানে হয়তো জনগোষ্ঠীবিলাকে কিছুমানে বনাব নাজানে। আজি বেলেগ বিভিন্ন ধৰণৰ পিঠা পনাবিলাক আজি প্ৰতিটো ষ্টলত গৈ গৈ চালে আৰু ছাত্ৰ ছাত্ৰীবিলাকে অলপ কোনটো কি পিঠা সেইটো আজি কিছু হ'লেও তেওঁলোকৰ অভিজ্ঞতা হ'ল। আৰু কিছুমানে স্কুলে ঘৰৰ নমুনা কাগজৰে বনাই আনিছে।
সেইবিলাকো অলপ ভাল লগা হৈছে। গতিকে এনেকুৱা মই ভাবোঁ প্ৰতি বছৰে যদি এনেকুৱা ধৰণৰ অনুষ্ঠান পাতি থাকে, নিশ্চয় আগন্তুক দিনত ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় এই বছৰ যেনেকুৱা হ'ল আগন্তুক বছৰতো ঠিক ভাল হ'ব। আমি যোৱা বছৰো ইয়াত হৈছিল, আমি যিমানখিনি পাৰোঁ সেইখিনি হৈছিল, তাতকৈ এই বছৰ বেছি ভাল হ'ল। অহা বছৰ নিশ্চয় আৰু ভাল হ'ব। গতিকে ইয়াত কিছু আৰ্থিকৰ অলপ প্ৰয়োজন হয়। চৰকাৰীভাৱে আমাক 10,000 টকা এটা দিছিলে। ইয়াৰ উপৰিও আমি প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক মানে আলোচনা কৰি তেওঁলোকৰ পৰা আমি এটা বৰঙণি বিচাৰিছিলোঁ আৰু সেইটোও সকলোৱে দান বৰঙণি দিলে। দিয়াৰ কাৰণে আজি উৎসৱটো অলপ ভাল লগা হৈছে আৰু এতিয়া প্ৰীতি ভোজটো আটাইবোৰ শিক্ষক ছাত্ৰ মিলি ইয়াত প্ৰীতি ভোজটো হ'ব আৰু এইখিনিয়ে আৰু। মানে এইটো পলিউশ্যনৰ পৰা চলিউশ্যন মুক্ত হোৱাৰ কাৰণে কোনোবা মানুহ এনেকৈ থাকিব পাৰে, মানে অক্সিজেনৰ কাৰণে গছ আৰু ইয়াত যেনে এটা চিটি, তাতে বহুত মানুহে চিপা চিপিকৈ থাকে, ইণ্ডাষ্ট্ৰি আছে, চিনেমা হল আছে, হস্পিটেল আছে, শ্বপিং মল, স্কুল, মানে বহুত চাই আছে। ইয়াত বহুত পলিউশ্যন থাকে, মানে ডাষ্টবিন থাকিলেও মানুহে নেপেলায় ডাষ্টবিনত, সেনেকুৱা টাইপৰ। আৰু এইটো চলিউশ্যন। আমি গছ কাটিব নালাগে, গছ ৰুব লাগে। কাৰোবাক দেখিলে যেনে গছ কাটি আছে সিহঁতক বাধা দিব লাগে, সেনেকুৱা টাইপৰ। আৰু নাওকটা মিলন গাৰ্লছ এম ই স্কুল, গাৰ্লছ এম ই